हेलो गाइस, आज मैं एटा ब्लग बनाम বুলি ভাবিছো। এটো ব্লগ বেলেগতকৈ বেলেগ হ'ব। আজি মই দেখুৱাম আপোনালোকক যে লাহৰিঘাট মৰিগাঁৱৰ লাহৰিঘাটত বানপানীৰ সমস্যা কিমান হৈ আছে, মানুহৰ ঘৰ বাৰী গোটেইখিনি তলত গৈ আছে। আজি মই মোৰ পিছফালে যে এটো পানী দেখুৱাই পাই আছে, এটো সকলো পানী হয়, সব পানী মই দেখুৱাই দি আছো আপোনালোকক। ভিডিঅ'টো আশা কৰোঁ প্ৰথমবাৰৰ পৰা হেলৈ চাই থাকিব। বহুত ইন্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। এটো ব্লগ মই দেখুৱাই দিওঁ আপোনালোকক, আশা কৰোঁ ভিডিঅ'টো চাই থাকিব। এটো চাওক কিমান পানী হৈ আছে, ইয়াত ঘৰ বাৰী সকলো ইয়াত তলত গৈ আছে। আৰু দেখুৱাব পাব মই আছো ইয়াত মথাউৰিৰ ওপৰত আছো। এটো মথাউৰি চাওক, এটো নতুনকৈ বান্ধি আছে। এটো মথাউৰিৰ সিফালে আৰু আমাৰ সিফালে ঘৰ, মথাউৰিৰ সিফালে চাওক। মথাউৰি হয়, মথাউৰিত আছো মই, নতুনকৈ বান্ধি আছে। এটো যদি নাথাকিলেহেঁতেন আমি পানী আমাৰ ঘৰ বাৰী সকলো পানীৰ তলত থাকিলেহেঁতেন। এটো ৰোলাৰ মাৰি আছে মথাউৰিৰ ওপৰত। ব্লগ মই দেখুৱাই দিওঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব। চাওক কিমান আৰু দেখুৱাম, আৰু বহুত ঘৰ আছে। মই গৈ আছো এতিয়া, ভিডিঅ'টো চাই থাকিব প্ৰথমবাৰৰ পৰা, স্কিপ নকৰিব। মই পুৰাণ মথাউৰি আৰু নদীৰ পাৰত যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো প্লিজ। চাওক কিমান পানী হৈ আছে, মানুহৰ ঘৰ একদম পানীৰ তলত গৈ আছে। এইটো মথাউৰি নতুনকৈ বনাই আছে, যদি মথাউৰি নাথাকিলেহেঁতেন তেনেহ'লে পানী পৰিলেহেঁতেন। ইয়াত চাওক পানী যে হৈছে, ইয়াত চৰকাৰে একো ৰিলিফ চিলিফ দিয়া নাই। কিন্তু আপোনালোকে অলপ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে মানুহে কিবা এটা পায়। এইটো এটা নতুন মথাউৰি বনাই আছে। মই গৈ আছো নদীৰ পাৰত যাম এতিয়া, নতুন পুৰাণ মথাউৰিত গৈ আছো। এইটো চাওক মানুহে মাছ মাৰি আছে। ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো ষ্টাৰ্ট হৈ আছে এতিয়াহে। চাওক কিমান মানুহে মাছ মাৰিব আহি আছে বা সেইটো দেখা পাই আছে যে সেইটো মথাউৰি, পুৰাণ মথাউৰি। সেইটো তাত যাওঁ, তাত গৈ আছো এতিয়া। পুৰাণ মথাউৰি হৈ পিনে তাৰপিছত মই যাম নদীৰ পাৰত। এইটো চাওক মই নদীৰ পাৰত গৈ আছো। মথাউৰিৰ সিফালে ৰাস্তা, সেইটো পুৰাণ মথাউৰি, সেইটো চাই আছে যে চাই থাকিব, স্কিপ নকৰিব। নদী, ডাঙৰ নদী দেখুৱাম, একদম ফুল হৈ আছে পানী। নদীটো ব্ৰহ্মপুত্ৰ নদীটো ফুল পানী হ'লে কেনেকুৱা হয় নদীটো চাবলৈ। নদীৰ পানী যিবিলাক দেখি আছে চব নদীৰ পানী। এইটো নদীও ভাঙি আছে, ইয়াত মথাউৰি সিফালে যাব মানুহ। আমি ফাইনেলি আহি পালোঁ নদীৰ পাৰত। এইটো চাওক আমাৰ পিছফালে যে এইটো নদী চাই আছে, বহুত দূৰৰ পৰা আহিছোঁ মই নদী চাবলৈ। আপোনালোকে চাই লওক বানপানীৰ মাজত নদী কিমান ডাঙৰ হয়, কিমান পানী বাঢ়িছে। এইটো আগতকৈ চাই আহিলে যে ঘৰ বাৰী কিমান তলত গৈ আছে পানীৰ। ইয়াত লাহৰিঘাট সমষ্টিত একো ৰিলিফ চিলিফ দিয়া নাই, মানুহে ৰাস্তাত আহি আছে। আমাৰ এই লাহৰিঘাট সমষ্টিৰ যিটো MLA, সেইটো একো মানুহৰ চাব অহা নাই। মানুহক কি দিব, চাব অহা নাই। নিজে AC ৰ তলত বহি আছে, মানুহক একো দিয়া নাই। ব্ৰহ্মপুত্ৰৰ পানী ইমান বাঢ়িছে, মানুহৰ ঘৰ বাৰী চব তলত গৈ আছে পানী। কিবা এটা দিব লাগেতো, চৰকাৰে এটা ৰিলিফ চিলিফ একো দিয়া নাই। আপোনালোকে সকলোৱে কমেণ্ট কৰি কওক, চৰকাৰে কিবা এটা দিব লাগে। এইটো মোৰ ভিডিঅ'টোৰ দ্বাৰাতে যাতে চৰকাৰে এটা কিবা এটা দিয়ে, মানুহক সাহাৰ্য কৰে। এইটো চাওক মোৰ পিছফালে নদী, এইটো চাওক নদীয়ে ভাঙি আছে। এইটো পৰিলে, এইটো গৰাই খোৱাইছে এটা।
চাওক কিমান ডাঙৰ হৈ আছে এতিয়া নদী পানী একদম ফুল হৈ আছে এই তাত এটা অসমীয়া বস্তি আছিলে এইটো এতিয়া নাই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিয়ক আৰু যদি মোৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা পানীৰ নতুন নতুন ভিডিঅ' পাবলৈ মই দেখুৱাই থাকিম আৰু পানী যদি মোৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো পানীত এনেকুৱা ভিডিঅ' পাবলৈ আৰু চৰকাৰক জনাই দিয়ক এই লাহৰীঘাট মৰিগাঁও লাহৰীঘাট সমষ্টিত কেনেকুৱা পানীৰ হেৰি হৈ আছে ৰ'দৰ মাজত আৰু থাকিব নোৱাৰোঁ বেছি সময় হৈ গ'ল এইটো চাওক কাছাৰটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক বাই আজি